Hello viewers, welcome to my YouTube channel Assam Online Helper. মই যে আপোনালোকক দেখুৱাম যে ফেসবুকত এটা নতুন ফিচাৰ চাইছে য'ত আমি অৱতাৰ বনাব পাৰো। সো এটো কেনেকৈ বনাব পাৰো দেখি জানিবলৈ ভিডিওটো চাই থাকক। প্ৰথমে আপুনি আপোনাৰ ফেসবুক এপটো ওপেন কৰি লব, তাৰ পিছত 3 লাইনত ক্লিক কৰিব। ইয়াতে সব অৱতাৰ আছে, অৱতাৰত ক্লিক কৰি দিব। আৰু কিছুমানৰ ইয়াতে যদি অৱতাৰটো নাপায় তেনেহলে তলৰ পৰা স্ক্ৰল ডাউন কৰি ইয়াতে সি মৰত মাৰি দিব, ইয়াতে অপচনটো পাই যাব। সো মোৰ যেত ইয়াতে আছে মই ইয়াৰ পৰাই বনাই। সো অৱতাৰ ক্লিক কৰিব, ক্লিক কৰি আপোনাৰ যেটো কালাৰ চয়েস হয় হেটো আপুনি ক্লিক কৰিব। তাৰ পিছত হেয়াৰ ষ্টাইল আপোনাৰ যেটো ভাল লাগে হেটো ক্লিক কৰিব। তাৰ পিছত হেয়াৰৰ কালাৰ আছে, ইয়াত বহুত কালাৰ আছে, মই এটোই লম ব্ল্যাক। তাৰ ফেস শেপ আপোনাৰ যেটো শেপ হেটো লব, হেতে বহুত কেইটা শেপ আছে। তাৰ পিছত এই তিল যে থাকে হেটো যাৰ তিল যদি থাকে হেটো আপুনি ক্লিক কৰিব, মোৰ যেটো নাই মই এটো নকৰো। তাৰ পিছত লাইন এই মুখত যে দাগ থাকে হেটো ইয়াতে মই এটো নলও। তাৰ পিছত কি আছে আইজ, চকু কোনটো ভাল লাগে আপোনালোকে লৈ লব, মই এটো ললো। তাৰ পিছত কালাৰ, চকুৰ কালাৰ এটো ললো মই। মেকআপ এতে মেকআপ আছে মানে চকুৰ মই এই হিচাপে মই এটো ললো। তাৰ পিছত আইব্ৰোজ এটো ঠিকে আছে, এটোই থাকক মোৰ। তাৰ পিছত কালাৰ এটো ব্ল্যাক আছে, ব্ল্যাকই থাকক। এটো ফুটা মই নলও। আইৱেৰ চশমা, মই চশমা ললো এটো। কালার ব্ল্যাকই থাকে। নোজ এটোই থাকক মোৰ। নোজ রিং যেটা ছোৱালীৰ কাৰণে, যেটো লৰা বনাইছে মোৰ নালাগে। লিপস এটো আছে, এটো থাকক মোৰ। বেলেগ যদি লাগে আপোনালোকৰ বেলেগ লৈ লব। বেলেগ কালাৰ ছোৱালী বিলাকৰ কাৰণে বহুত লিপষ্টিকৰ কালাৰ আছে। ফেচিয়েল হেয়াৰ আপোনাৰ দাড়ি চাৰি থাকিলে দাড়ি চাৰি লব পাৰিব। সো মই এটো ললো, কালার আছে দাড়িৰ ব্ল্যাক ললো মই। তাৰ পিছত আপোনাৰ বহুত এটা আপোনাৰ কোনটো স্লিম নে আপুনি হকত হেটো হিচাপে তো সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে কাপোৰ আছে বহুত ডিজাইনৰ, আপোনাৰ যেটো ভাল লাগে হেটো লৈ লব। ইয়াতে চাওক বহুত আছে, যেটো ভাল লাগে আপোনাৰ হেটো লৈ লব। এটো ছোৱালী হয়, মই এটো লৈ ললো। হেডৱেৰ কিবা কিবি আপুনি যদি কিবা কিবি হেড সেট পিন্ধে এটো লব পাৰিব, মই এটো ললো। নালাগে মোৰ, এটো কালাৰ আহিব ইয়াতে। সো ইয়াতে হৈ গল, তো ডান মাৰি দিব, চাওক হৈ গল। নেক্সট মাৰি দিব, তাৰ পিছত নেক্সট মাৰিব। চাওক ইয়াতে তিনিটা ডিজাইন আছে, আপুনি শেয়াৰ কৰিব পাৰিব। আৰু স্কিপ মাৰি দিলে আপোনাৰ ফেসবুকৰ যিমান আছে এতিয়া মানে ষ্টিকাৰ আছে সব এইবোৰ হৈ যাব। এতিয়া চাওক সব ষ্টিকাৰ আপোনাৰ এইটো ফেচাৰ হৈ গৈছে। সব আজিৰ ভিডিওটো এইখিনি আছিল। যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কমেন্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।